সহস্ৰজন গুণমুগ্ধক কন্দুৱাই তেওঁ গ'লগৈ। শৈক্ষিক জীৱন পৰিক্ৰমাত লগ পোৱা প্ৰিয় শিক্ষাগুৰুজনৰ বিদায়ৰ লগে লগে শোকত ম্ৰিয়মান হ'ল সহস্ৰজন। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা এসময়ৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ অগ্ৰণী শিক্ষাবিদ মিৰ্জা নিবাসী তৰুণ চন্দ্ৰ দাস আৰু নাই। আজি দেওবাৰে ৰাতিপুৱাই ৮৬ বছৰ বয়সত অন্তিম শয়নত শুই পৰিল সকলোৰে প্ৰিয় শ্ৰদ্ধাস্পদ তৰুণ চন্দ্ৰ দাস ডাঙৰীয়া। আজি ৰাতিপুৱা এখন ফুলৰে সজাই তোলা গাড়ীত গুণমুগ্ধই প্ৰথমতে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়লৈ আৰু তাৰ পিছতে ক্ৰমে মিৰ্জা দুৰ্গা মন্দিৰ প্ৰাংগণত দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈ নি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেখেতে ইহ সংসাৰত তেখেতৰ সহধৰ্মিনী দুই পুত্ৰক এৰি থৈ যায়। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 10 ডিজিটেল।